কেক বনাবলৈ মই প্ৰথমতে এইটো কেক টিন লৈ লৈছোঁ আধা কেজিৰ কেক বনাম ইয়াতে এতিয়া মই মোৰ যেহেতু বাটাৰ পেপাৰ নাই কাৰণে মই ইয়াতে অলপমান তেল লগাই দিম তেল লগোৱা হৈ গ'ল এতিয়া ইয়াতে মই অলপমান ময়দা চাৰিও চাইডে ছটিয়াই দিম এইটো মই এনেকৈ ময়দা দি গোটেই সাইডটো লগাই ললো মই হাফ কেজি কেকৰ কাৰণে লৈছো 3টা কণী 1 কাপ এইটো চাহ খোৱা কাপৰ জোখেৰে 1 কাপ লৈছো চেনি ভ্যানিলা এসেন্স লৈছো 1 চামুচ এতিয়া মই এইখিনি ধুনিয়াকৈ ব্লেন্ডাৰেৰে এইখিনিতে এটা টিপস আছে ব্লেন্ডাৰটো এটা সাইডে ঘুৰাব আপুনি এবাৰ এনেকৈ ঘুৰাই নি দিব তেতিয়া হলে কেকটো ফুলি নুঠিব এতিয়া মই এইখিনি ফেটি লওঁ মোৰ এইখিনি ফেটা হৈ গ'ল এতিয়া মই ইয়াতে ড্ৰাই ইনগ্ৰেডিয়েন্টছ খিনি দিলম যেটো কাপেৰে চেনি দিছিলো হে একেটা কাপেৰে একে পৰিমাণৰ মই ময়দা দিছো হাফ টেবুল স্পুন মই বেকিং পাউডাৰ দিছো অলপমান নিমখ দিছো টেষ্টটো বেলেন্স হ'ব কাৰণে আৰু অলপমান মই বেকিং সোডা দিছো এতিয়া এখিনি ধুনিয়াকৈ ছালি লম এতিয়া এখিনি মই ধুনিয়াকৈ মিলাই লম কাট এন্ড ফোল্ড কৰি আপোনালোকে মন দিব যাতে খুব লাহে লাহে মিলাই নহলে কেকটো আমাৰ টান হৈ যাব এতিয়া এখিনি হৈ গৈছে এতিয়া মই এইটো কেকৰ বাটিটো এখিনি দি দিম চামুচ দাও থাকা দিছিল মানে সেই থাকা এতিয়া এখিনি হৈ গ'ল এতিয়া টেপ কৰি মই এটা কুকাৰ লৈছো কুকাৰত মই এটা ষ্টেণ্ড বহাই দিছো ইয়াতে মই কেকটো বহাই দিম এতিয়া দি সিটিটো খুলি লৈছো লৈ পেলাই ঢাকন মাৰি একদম লো সিমত বহাই দিম